মানুহে কিন্তু দেখা পাইছে যে গাড়ীখন বহুত পৰা ইয়াতে আছে। লাষ্টত গৈ পেলাই আমাৰ এই হোটেলখনৰ বাইদেউ ল'ৰাটো এবাৰ চালে, তাৰপিছত আমাৰ বিহুতলী, কাইলৈ আমাৰ বিহু আছে আপোনালোকে জানে, এই বিহুলৈ অহা মানুহ দেখিছে যে গাড়ীখনৰ ভিতৰত মানুহজন মানে পৰি আছে, লুটি খাই পৰি আছে, ছাইডত গিলাচ খোলা আছে, গিলাচ যদি মানুহে চাওঁতে দেখিছে। লগে লগে আমাৰ থানা আছে, থানাত খবৰ দিলে, থানাৰ পৰা পুলিচ আহি তেওঁলোকে চালে, চাই মেলি এজন চিনাকি মানুহ ওলাল, তেওঁ পৰিবাৰক চিনি পায়, পৰিবাৰলৈ খবৰ দিলে, পৰিবাৰ আহিল, অহাৰ পাছত এতিয়া মানে এম্বুলেঞ্চ মাতি পুলিচ প্ৰশাসনে তেওঁক চিভিললৈ নিয়াইছে। গতিকে এতিয়া চিভিলতহে আচল ৰিজাল্টটো হ'ব। কিন্তু আমি দেখাত এনেকুৱা লাগিছে মানে তেওঁ অলৰেডি ঢুকাইছে, আৰু ঘৈণীয়েকেও কোৱা মতে তেওঁ বোলে কিবা হাৰ্টৰ অলপ মানে তেওঁ হাৰ্টৰ পেচেণ্ট হয়। গতিকে খুব সম্ভৱ হয়তো বাচা আশাটো কম, যিটো দেখিলোঁ। আৰু ডাঙৰকেইজনেও কৈছে মানে বহুত ডেড বডিটো মানে বহুত চেঁচা হৈ গৈছে, ঠাণ্ডা হৈ গৈছে। ঘৰ ক'ত কিবা ঘৰ মানে তেখেত মৰিগাঁৱৰ আপোনাৰ শংকৰদেৱ নগৰ বুলি কয়, তাতে তেখেতৰ ঘৰ। তেওঁ আমাৰ কোৰ্টতে বোলে তেওঁ হেৰিও কৰে, ওকালতিও কৰে। গতিকে সেইখিনিলৈকে গম পাইছোঁ। আৰু নামটো দীপ শইকীয়া বুলি শুনা পাইছোঁ। তেওঁৰ ঘৈণীয়েকো বোলে মাছমনি কৰে, আৰু আহিছিলে মানে ঘৈণীয়েকৰ লগতে ছোৱালীজনী, এজনী ছোৱালী আছে। এইখিনিলৈকে জানো আৰু